কালিকা পুৰাণ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণত প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ সমসাময়িক হিচাপে বান ৰজাৰ আখ্যান পোৱা যায়। বান ৰজাৰ ৰাজধানী আছিল বৰ্তমানৰ তেজপুৰ। তেওঁ আছিল প্ৰবল শিৱভক্ত। আখ্যান অনুসৰি বান ৰজাৰ উষা নামেৰে এগৰাকী কন্যা আছিল। এদিন ৰাতি উষাই সপোনত এজন অতি সুন্দৰ যুৱক দেখিলে আৰু যুৱকজনৰ প্ৰেমত পৰিলে। সখীয়েক চিত্ৰলেখাক কোৱাত চিত্ৰলেখাই যুৱকজনৰ ছবি আঁকি উষাক দেখুৱালে। যুৱকজন আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। বান ৰজাই এক ভৱিষ্যতবাণী পাইছিল যে উষাৰ প্ৰেমে এক ভয়ংকৰ যুদ্ধৰ সৃষ্টি কৰিব। গতিকে তেওঁ এই বিষয়ে সম্ভেদ পোৱাৰ লগে লগে অগ্নিগড় নামে এক দুৰ্ভেদ্য গড় সজাই উষাক ভিতৰত ৰাখিলে। কিন্তু উষাৰ অনুৰোধত সখীয়েক চিত্ৰলেখাই অনিৰুদ্ধক যাদুকৰী শক্তিৰে দ্বাৰকাৰ পৰা অগ্নিগড়লৈ লৈ আনিলে। এদিন বান ৰজাই অগ্নিগড়ত অনিৰুদ্ধ থকাৰ কথা জানি লগে লগে তেওঁক বন্দী কৰিলে। অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ, বলৰাম, প্ৰদ্যুম্ন আৰু যাদৱ সেনাত তেজপুৰলৈ আহি বান ৰজাৰ সৈতে মহাযুদ্ধ কৰিলে। ভগৱান শিৱও বান ৰজাৰ সহায়ত যুদ্ধত নামিল। এই যুদ্ধত তেজৰ নৈ বৈ মাটি তেজেৰে ৰক্তাক্ত হৈছিল। লোককথা মতে সেইবাবেই এই ঠাইৰ নাম তেজপুৰ হ'ল। যুদ্ধত বান ৰজা বাহিনীয়ে পৰাজয়ৰ সন্মুখীন হয় আৰু অৱশেষত অনিৰুদ্ধই উষাক বিয়া কৰাই দ্বাৰকালৈ লৈ যায়।